नागारा नामनि फारसे गोसो गुदुं 70-80 बोसोरनि बैसोगोरा बिसि फिसाय खलाइगाव दखरा दुर्गा फुजा मण्डपसिम ब्रजनाथ फाटकनि नागारा नाम नायनो बिसि फिसाया जयै थाबायलांदों। दरंनि आरिमु कृष्टिनि सोमोनांथाव सिगांनि बिथोनानो जादों नागारा नाम। मोनसे समाव नागारा नामनि फारसे मानसिफोरनि गोसो दुंखाङोमोनब्लाबो दासिमबो नागारा नाम नायग्रा मानसिफोरनि अनजिमाया बाङाय जायाखै। मख'नो गोनांदि नागारा नामनि देंखोजों नायगिरि रायजो राजाफोरनि गोसोआ मुहिदोंमोन। नागारा नामनि बाथ्राखौ सोरनिफ्रायबाबो खोनाब्लानो नाम नायना मोजां मोनग्रा सुबुंफ्रा बै जायगायाव थांनानै नाम नायहैदोंमोन। मैया 16 अक्ट'बर खालि खोला खलाइगावआव दखरा दुर्गा फुजा मण्डपआव लक्ष्मी फुजानि लोब्बाजों दरं जिल्लानि औटलानि ब्रजनाथ फाटकनि नागारा नाम हानजाया फैदोंमोन। नागारा नामनि फारसे गोसो गुदुं 70-80 बोसोर बैसोनि बैसोगोरा बिसि फिसाया बे नागारा नामखौ नायनो थाङो। बैसोगोरा बिसि फिसाया खौरांगिरिनि सिगाङाव फोरमायनाय बादिब्ला सानैबो नागारा नाम नायनो हास्थायदों। बेनिखायनो सानैबो आखायाव टर्च लानानै गोदो गोदायनि बाथ्रा रायज्लायनानै ब्रजनाथ फाटकनि नागारा नाम नायनो थांदों। मख'नो गोनांदि खलाइगावनि सिगाङावनो दरंनि आरिमु कृष्टिनि गासैबो कृष्टिखौ दिन्थिफुंनाय खोला खलाइगाव दखरा दुर्गा फुजा बानजाय आफादनि बिबानगिरिफ्रा लक्ष्मी आरो दुर्गा फुजानि सोमोन्दै मा फोरमायदों मिन्थिना लानि। আজি दुर्गा पूजार पिছত कोजागरी लक्ष्मी पूजा इतिमध्ये कोजागरी लक्ष्मी पूजार क्षण आरम्भ হৈছে और आमार दक्षिण कलागाँव आंचलिक दुर्गा पूजा समितिर लक्ष्मी पूजा पुरोहिते आरम्भ करिছে और आज अनुष्ठान उपलक्षे आमार एजोरा नागारा नाम आह्वान करा হৈছে। इतिमध्ये नागारा नाम आरम्भ হৈছে और आमार दर्शकসকলে नागारा नाम उपभोग কৰি আছে और কিছু সময় পিছতে आमार लक्ष्मी पूजार यज्ञ आरम्भ হ'ব। तार पिছত आमार सकलो राइजे ইয়াত অংশগ্ৰহণ কৰি আমি গোটেই অঞ্চলৰ ৰাইজে ইয়াৰ লক্ষ্মী পূজাত লক্ষ্মীৰ আৰাধনা কৰোঁ। সহযোগ বুলি ক'লে আচলতে আমি একেষাৰে ক'ব লাগিব আমাৰ এই পূজাথলীত ৰাইজৰ আমাৰ ঠিক গৰুবন্ধাৰে নহয় এটা বহল অঞ্চলৰ সকলো ৰাইজৰ বিভিন্ন ধৰণে আমি সহায় সহযোগ পাই আছোঁ আৰু এই সহায় সহযোগৰ কাৰণেই আচলতে আমাৰ এই পূজাখন সৰ্বাংগ সুন্দৰ হয়। দক্ষিণ কলাইগাঁও আঞ্চলিক দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ মহালক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল কি আমি পূজাখনৰ লগতে আধ্যাত্মিকভাৱে আমি যি পূজা অনুষ্ঠিত কৰোঁ তাৰ লগতে আমি নাম প্ৰসংগ ইতিমধ্যে চলি আছে আমাৰ। গতিকে মহালক্ষ্মীয়ে সন্তুষ্ট হৈ দক্ষিণ কলাইগাঁওবাসীৰ ৰাইজক সদায় আশীৰ্বাদ কৰক। যিহেতু সমূহ দক্ষিণ কলাইগাঁওবাসীৰ ৰাইজে দুৰ্গা পূজাখনিৰ লগতে আমাৰ যিটো মহালক্ষ্মী পূজা এই লক্ষ্মী পূজাখনক খুব সুন্দৰকৈ অনুষ্ঠিত কৰে আৰু এই অঞ্চলতে আগতে কৈছোঁ যে আমাৰ বিভিন্ন আমাৰ ধাৰ্মিক অনুষ্ঠানবিলাক হয়। আচলতে আমি বহুত দিনৰ পৰা এটা সমস্যাত ভুগি আছোঁ যে আমাৰ যিহেতু নদীৰ প্ৰায় নিকটৱৰ্তী ঠাই, গতিকে আমি বিভিন্ন সময়ত ইয়াতে বানপানীৰ সমস্যা আছে, ইয়াতে বৰষুণ দিলেও কিছু সমস্যা হয় আৰু ৰাস্তাৰ লগতে প্ৰত্যেকটো মুহূৰ্তত এটা আমি বিভিন্ন শংকাৰ মাজত চলিব লগা হয়। আমি গতিকে স্থায়ীভাৱে অলপ মাটি অলপ বিচাৰি আছোঁ। যদি গৰুবান্ধা চকৰ দক্ষিণ কলাইগাঁও অঞ্চলতে যদি আশে পাশে যদি আমি মাটি অলপ পাওঁ তেতিয়াহ'লে স্থায়ীভাৱে ইতিমধ্যে প্ৰশাসনে আমাক কিন্তু স্থায়ীভাৱে মাটি অলপ দিছে, কিন্তু সেইখিনি আমাৰ কাৰণে যথেষ্ট নহয়। আধা বিঘা দিছে, যদিও আমাৰ দীঘলীয়া প্লট এটা তেওঁলোকে দিছে, তাৰ বাবে আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ত যদি আমাৰ নদীটোৱে যদি গৰাখহনীয়াত যদি পৰিব লগা হয় তেনেহ'লে পৰৱৰ্তী সময়ত আমি যদি এতিয়া ভাচনি খোলা তালৈকে হয়তো আমি দুৰ্গা পূজাখন স্থানান্তৰিত কৰিব লাগিব।